হেল্ল' গাইছ, কি খবৰ? ভালে আছেনে? বহুত ৰ'দ, গৰম মাৰিছে। মই পথাৰত আহিছোঁ, অলপ চেঙাত বহি আছোঁ। আপোনালোকে কি কৰি আছে? এই ৰ'দ ইমান গৰম, মাটিত ভৰি দিব নোৱাৰা দেই। হেল্ল' গাইছ, আপোনালোকৰ অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি মই আহিলোঁ পথাৰত ধান চাবলৈ। অলপ বাকী আছে ওলাব, তাত পানী দিবলৈ আহিলোঁ। ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ, ব'লক আমি চাই লওঁ। বহুত ৰ'দ দিছে। এই ৰাস্তাত খালী ভৰি খোজ কাঢ়িবই নোৱাৰি। খালী ভৰি খোজ কাঢ়িলে বহুত গৰম লাগে। প্ৰায় ধান ওলাইছে আৰু এসপ্তাহ 10 দিনমানৰ পিছত কাটিব হ'ব। আমি অলপ ওচৰৰ পৰা চামগৈ ব'লক। এইখিনি ওলাই আছে, অলপ বাকী আছে। বাকী এইখিনি ওলাই হ'ল। বাকী এইখিনি আৰু 10 দিনমানৰ পিছত কাটিব হ'ব। মিহি মিহি কৰি অলপ বতাহ মাৰি আছে, বৰ ধুনীয়া লাগিছে দেই। এইখিনি মাটিত অলপ পানী দিছোঁ, ওলাব বাকী আছে এইখিনি। এয়া হ'ল লালগংগা। এইটো হ'ল হাইব্ৰিড। পকিছে আৰু। এয়া হ'ল মাচুই। ধান খুব সুন্দৰ হৈছে। খেতিয়কে খেতি কৰিলেহে ভাতমুঠি। খেতিয়কে খেতি কৰিলে চবৰে ভাতমুঠি হয়।
বহুত ভাল থোক মাৰিছে, বেয়া হোৱা নাই। লাম্বাও আছে 6-7 ইঞ্চি। এই হোলাটোত প্ৰায় গোটেই ধানেই কৰিছে বড়ো খেতি। হেল্ল' গাইজ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ময়ো 12 বাজিল ঘৰত যাওঁ। ৰাতিপুৱা 6 বজাতে আহিছিলোঁ পথাৰত, অলপ পানী দিলোঁ, গৰুৰ কাৰণে 1 বস্তা ঘাঁহো কাটিলোঁ। আৰু এতিয়া এই ধাননিৰ পৰা ঘৰলৈ যাম। আৰু বহুত ৰ'দ দিছে, থাকিব পৰা নাই, বহুত গৰম হয়। ভিডিঅ'টো চাই কেনেকুৱা লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব। ধন্যবাদ, বাই।